আজি মোৰ ওপৰত ইনকুৱাৰী চলিছে। কি হয় জানেনে? মানুহজনীৰ গঁৰালৰ পৰা কুকুৰা এটা হেৰাল। মই যে তাইৰ কুকুৰাটো চুৰ কৰা নাই, কথাষাৰ বুজাই বুজাই মই হাইৰাণ। মানে কাহিনীটো যোৱাকালিৰ। চোতালতে বহি কিবা এটা চিন্তা কৰি আছিলো। তেনেতে শুনিলো কাষৰ ঘৰৰ টিনাবুৱে মাতিছে। টিনাবুৱে মাতিব আৰু মই ৰখি থাকিম? হবই নোৱাৰে। চিধাই দৌৰ দিলো। বোলো কিবা বিপদত পৰিল বৌজনী। গৈ পাইহে উৰহি গছৰ উৰ ওলাল। দাদাই হেনো লোকেল কুকুৰা এটা মাৰিছিল, কিন্তু কপাল বেয়া, কুটি বাচি হৈছিলহে। তেনেতে খবৰ আহিল তেওঁলোকৰ কোনোবা ঢুকালে হেনো। গতিকে মাংসখিনি মোকে দি পঠিয়ালে। অভাৱৰ দিনত আধা কেজিমান মাংস, তাকো ফ্ৰীকৈ। মাংস আনিহে গম পালো ঘৰত বোলে তেল আলু একোৱেই নাই। লগে লগে দোকানলৈ দৌৰ দিলো। আজি মই হেনটোৰ দৰে গৈছো আৰু হেনটোৰ দৰে ঘূৰিছো, কিয়নো ঘৰত মাংস আছে যে। যিহেতু মানুহজনী ওলাই গৈছে, গতিকে ভাবিলো ময়ে তাইক বনাই ছাৰপ্ৰাইজ দিম। গতিকে প্ৰথমতে চূণৰ পেকেটটোকে গলাই ললো, কাৰণ ঘৰত চূণৰ টেমা খালী হলে হেনো বেয়া, অভাৱ হয়। পিছে উতলি অহা চূণখিনিয়ে মোক আহিব লগা বিপদৰ সংকেত ঠিকেই দিছিল। মইহে বুজি নাপালো। ইগনৰ মাৰি মই মাংস বনোৱাত লাগিলো। আলু কাটি ভাবিলো মছলাটো পতাতে পিছো, সোৱাদ হব। মানুহজনীয়েতো মিক্সিহে ইউজ কৰে, তথাপিও শকত নহয় পাই। মছলাৰ কাম সমাধা হোৱা মাত্ৰকে মোৰ গাৰ ৰঙৰ লগত হাইলাখ মিল থকা কেৰাহীটো পাতি মাংস ভজাত লাগিলো। পিছে পিয়াজে মোৰ এক্সৰ দৰে ৰং হলোৱা মাত্ৰকে মাংসখিনি দি দিলো। লগে লগে নিমখ দি হালধিক কলো যোৱা। তাৰ পিছতে পিছা মছলা, আদা নহৰু আৰু কিবা কিবি দি দিলো। 1 মিনিটৰ পিছত অলপ টেষ্টিং কৰাটো মোৰ আটাইতকৈ প্ৰিয় কাম। মাংসত আলু বহুতেই ভাল নাপায়, কিন্তু মোৰ অতি প্ৰিয় দেই। আলুখিনি ভাজ খোৱালৈকে মই মোৰ জিভাৰ পানীখিনিকে ভেটা দিয়াত লাগিলো। কৰবাত ওলাই যাম বুলি কলে যিদৰে শ্ৰীমতীয়ে একেষাৰতে নালাগে বুলি কৈ মোৰ আশাত চেঁচা পানী ঢালে, ঠিক একেদৰে ময়ো মাংসত পানী ঢালি দিলো। কিছু সময়ৰ পিছতে আঞ্জা তৈয়াৰ। শ্ৰীমতী আহিল, গতিকে মই ভাত বাঢ়ি দিলো। বোলো গোটৰ মিটিং মাৰি ভাগৰি আহিছে দেহি। খাওঁতে তাই প্ৰশ্ন কৰিলে, বোলে মাংস ক'ত পালা? কিনি অনা বুলি মই মিছা মাতিলো। টিনাবুৰ নাম শুনিলে মা কালিৰ ৰূপ লোৱা এজনীক সঁচা কথাটো বাৰু মই কেনেকৈ কওঁ? কিন্তু আচল ঘটনাটো ঘটিল আজিহে, যেতিয়া ৰাতিপুৱা গঁৰাল খুলি তাই দেখিলে যে সঁচলৈ ৰখা মতা কুকুৰাটোৱে নাই। এতিয়া পুৰা সন্দেহ মোৰ ওপৰত। যিমান বুজালেও বিশ্বাস নকৰে। এতিয়া মই সমস্যাটো কি জানেনে? সঁচা কথা কলেও মাৰ খাম, মিছা কলেও চুৰি কেছত ফচিম। আপুনি আইডিয়া এটা দিয়ক, মইনো কেনেকৈ বাচিম?